নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই নিউ এনাডাৰ ব্লগ। মোৰ নতুন এটাৰ ভিডিঅ'ৰ সৈতে মই ডিম্পুলৰ ভাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰতো ভালেই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পায়। আহক এতিয়া মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। অলপ গৈয়ে আমাৰ ঘৰৰ ওচৰত থকা এই গণেশ মন্দিৰটো। এই শিলটো আপোনালোকে দেখিছেনে? আগতে হাতীবিলাকে কলগছ খাব যাতে পৰাৰ কাৰণে এই শিলটোৰ নাম ৰাখিছে হাতীমৰা শিল। অলপ গৈ আৰু এটা সৰুকৈ গণেশ মন্দিৰ এটা পায়। অলপ গৈয়ে আপোনালোকে দীৰ্ঘেশ্বৰী মন্দিৰ দেখা পাব। পানীয়ে গোটেই জেগাবিলাক নষ্ট কৰি পেলাইছে। এই পানীত মই খোজকাঢ়ি আমাৰ খেতি চাব গৈ আছোঁ। ভাবিছে নেকি মই ফুৰিব অহা বুলি? নাই, মই ফুৰিব অহা নাই, মানে আমাৰ ঘৰৰে খেতি তাকে আজি চাব আহিছোঁ। আৰু মাৰ লগত আপোনালোকে চাওকচোন আমাৰ খেতি কিনো আছে। অলপ ফুল গছ নতুনকৈ লগাইছেহে, বানপানীয়ে চব নষ্ট কৰি পেলালে, আকৌ নতুনকৈ কৰিছেহে। লাগিছে আৰু এটা সৰু লাগিছে আৰু চাওকচোন, বিশেষ একো নাই বাৰু। বানপানীয়ে মানে গোটেই শেষ কৰি পেলালে, গছবোৰ মৰি গ'ল, পানী উঠিছিল। এটা দুটা আছে বাৰু, ইমানো নোহোৱা নহয়। এয়া আমাৰ বুলি নহয়, চবৰে মানে এইবিলাক ঘৰবিলাকো গোটেই পানীয়ে নষ্ট কৰি পেলাইছে। খাবৰ কাৰণে ঢেকীয়া একমুঠা ছিঙি লৈ যাওঁ বাৰু। এয়া মোৰ ঢেকীয়া চিঙা হৈ গ'ল। বেছি চিঙা নাই, অলপেই ছিঙিছোঁ, হৈ যাব। এই গছবোৰ দেখিছেনে আপোনালোকে? ইমান ওখ। কি গছ হয়তো আপোনালোকে বহুতে নাজানে। এই গছটোৰ নাম হৈছে মৰাপাট, আৰু কিছুমানে কয় পতা বুলি কয় বাৰু। বহুততে বেলেগ বেলেগ নাম। ছিঙাৰ কাৰণে ভাবিলোঁ আপোনালোককো মই দেখাওঁ পতা শাকটো কেনেকৈ মই ছিঙিছোঁ।